নমস্কাৰ MD প্লাছ নিউজলৈ সমূহ দৰ্শক মই মৃণালে স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ নিতৌ চাবৰ বাবে আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰিব লগতে আমাৰ এই ভিডিঅ'টিত একোটাকৈ লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ বাতৰিটোলৈ মন কৰিব অসমৰ মাটিত এতিয়া নগাই খেতিৰ ভাগ বিচাৰিব পৰা হ'ল আৰু মিয়াখেদা শৃংখল চলিহা আৰু চিটু বৰুৱা এতিয়া কলৈ গ'ল এতিয়া মুছলিম ছাত্ৰ সন্থাও উভতি ধৰিলে শৃংখল চলিহা আৰু চিটু বৰুৱাক লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ বিগ ব্ৰেকিং নিউজ অসমৰ মাটিত নগাই দাদাগিৰি কৰি খেতিৰ ভাগ বিচাৰিব পৰা হ'ল আৰু মিয়াখেদা শৃংখল চলিহা আৰু চিটু বৰুৱা এতিয়া কলৈ গ'ল নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে মাত মাতিবলৈ দল সংগঠনৰ সাহস হ'বনে হঠাতে মিয়া খেদিবলৈ উদ্যত হৈ থকা শৃংখল চলিহা কলৈ গ'ল আৰু উজনিৰ পৰা মিয়া শ্ৰমিকক খেদা নেতা চিটু বৰুৱা ক'ত গ'ল মুছলিম ছাত্ৰ সন্থা গৰজি উঠিছে এতিয়া আন এটা ডাঙৰ খবৰ কৰিশ্মা নাথৰ বিৰুদ্ধে সৰব হৈ পৰিছে কলাগুৰু পুত্ৰ হেমৰাজ ৰাভা কৈছে যে কৰিশ্মা নাথৰ দলটি শীঘ্ৰে নিষিদ্ধ কৰাৰ ঘোষণা কৰিব লাগে আৰু অসমৰ ক'তোৱে যাতে কৰিশ্মা নাথৰ দলটিয়ে নাগাৰা ক'তো পৰিৱেশন কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ বিগ ব্ৰেকিং নিউজ কৰিশ্মা নাথৰ বিৰুদ্ধে সৰব হৈ পৰিছে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভা কৰিশ্মা নাথক নিষিদ্ধ কৰাৰ দাবী জনাইছে হেমৰাজ ৰাভাই জনাই আছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ নাগাৰা নামৰ পাঠিকা কৰিশ্মাই বিকৃত কৰিছিল কলাগুৰুৰ সৃষ্টি আৰু কালিয়াজয়ী পৰজনামৰ শুভ লগনত গাইছিল বিকৃত সুৰত আৰু কলাগুৰুক অপমান কৰা কৰিশ্মাক নিষিদ্ধ কৰাৰ দাবী জনাইছে হেমৰাজ ৰাভাই আন এক অত্যন্ত জৰুৰী খবৰ সৰু পথাৰৰ উৰিয়াম ঘাটত আকৌ নগাৰ দপদপনি আৰু খেতিৰ ভাগ বিচাৰি অসমীয়াৰ ওপৰত দাদাগিৰি কৰিছে উৰিয়াম ঘাটত নগাক লাগে আদিবাসী সম্প্ৰদায়ৰ ঘৰ খেতিৰ ভাগ আৰু তাৰে পাছতে এতিয়া উৰিয়াম ঘাটত অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে জনাই আছোঁ এই মুহূৰ্তত সবিশেষ খবৰ বিগ ব্ৰেকিং নিউজ উৰিয়াম ঘাটত আকৌ নগাৰ দপদপনি এইবাৰ খেতিৰ ভাগ বিচাৰি অসমীয়াৰ ওপৰত দাদাগিৰি কৰিছে উৰিয়াম ঘাটত নগাক লাগে আদিবাসী সম্প্ৰদায়ৰ ঘৰ খেতিৰ ভাগ আৰু উৰিয়াম ঘাটৰ 1 নং ৰজাপুখুৰীৰ নগাৰ বুলি দাবী কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তুলিলে জনাই আছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ খেতিৰ ভাগ বিচাৰি বলপূৰ্বকভাৱে চুক্তি কৰাৰ চেষ্টা নগাৰ এতিয়া আৰু উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদৰ পিছতো অব্যাহত আছে নগাৰ আগ্ৰহণ বাতৰিটোলৈ মন কৰিব অৰুণোদয়ৰ নামত বা কোনো চৰকাৰী আঁচনিৰ নামত যদি আপোনাৰ পৰা ধন বিচাৰে তেন্তে বিপদত পৰিব 50 টকা বিচাৰিলেও 5 টকা বিচাৰিলেও আপুনি অভিযোগ কৰিব পাৰিব আৰু ইতিমধ্যে 6টাকৈ ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে যিগৰাকী ঘোষ বিচাৰে তেওঁৱে বিপদত পৰিব জনাই আছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ লোকলৈ ডাঙৰ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰে নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়াৰ ঘোষ বিচাৰে নেকি যদি বিচাৰে তেন্তে লগে লগে দিয়ক অভিযোগ আৰু এটাকো যদি ঘোষ লয় তেন্তে যাব লাগিব জেললৈ আৰু ইতিমধ্যে মুকলি কৰি দিয়া হ'ল 6টাকৈ বিশেষ ফোন নম্বৰ এই বিশেষ ফোন নম্বৰকেইটা ছেভ কৰি লওক আপুনিও অভিযোগ দিব পাৰিব 6026903418 আৰু আনটো নম্বৰ আপুনি নোট কৰক 6026903483 আৰু আনটো নম্বৰ আপুনি ছেভ কৰক 6026903481 আৰু আনটো নম্বৰ 6026901243 নম্বৰৰ হোৱাটছআপ যোগেদিও অভিযোগ কৰিব পাৰিব আৰু ডায়েল কৰক টোল ফ্ৰী নং 180034533767 আৰু 036124629295 নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ আৰু মেইল কৰিও দিব পাৰিব অভিযোগ এইটো ডাঙৰ খবৰ দুৰ্নীতি নিবাৰক শাখাই মুকলি কৰিছে এইকেইটা ফোন নম্বৰ আপোনাৰ এটা অভিযোগত ঘোষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত আন এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এইবাৰ ৰাজীৱ ভৱন ঘেৰাও কৰি বিজেপি কাৰ্যকৰ্তাই কঁপাই তুলিছে গুৱাহাটী আৰু সমান্তৰালকৈ কংগ্ৰেছৰ এগৰাকী নেতাই প্ৰধানমন্ত্ৰীৰ মাতৃক লৈ কৰা মন্তব্য বিৰোধিতাৰে এতিয়া বিজেপিৰ কাৰ্যকৰ্তাই গৰজি উঠিছে
জনাই আছোঁ আটাইতকৈ ডাঙৰ খবৰ। বিগ ব্ৰেকিং নিউজ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচী। ভাঙাঘৰৰ পৰা ৰাজীৱ ভৱন অভিমুখে আগবাঢ়িছে কাৰ্যকৰ্তাসকল। জনাইছোঁ অতিকে ডাঙৰ খবৰ। কংগ্ৰেছ দলৰ নেতৃত্ব প্ৰধানমন্ত্ৰীৰ মাতৃক লৈ কৰিছিল অসন্মানজনক মন্তব্য আৰু প্ৰধানমন্ত্ৰী আৰু মাতৃক লৈ কৰা মন্তব্যৰ বাবে তীব্ৰ বিৰোধ এতিয়া।